হেল্ল' গাইজ, ফাৰ্ষ্ট উইন এপ্লিকেশ্যনটোত ক্ৰিকেট বেটিং কেনেকৈ কৰিব লাগে মই মোৰ যোৱা ভিডিঅ'টোত ভালকৈ বুজাই দিলোঁ। কিন্তু এই এপ্লিকেশ্যনটোত কেনেকৈ বেটিং কৰিব লাগে আৰু কেনেকৈ পইচাটো এড কৰিব লাগে বহুতে ভালকৈ বুজি পোৱা নাছিল। সেইকাৰণে ভাবিছোঁ আজি তোমালোকক ভালকৈ বুজাই দিওঁ। তোমালোকে প্ৰথমে মোৰ লিংকৰ পৰা ডাউনলোড কৰি ল'বা। লিংকটো ডেছক্ৰিপশ্যনত নাইবা কমেণ্ট বক্সত পাই যাবা। তাৰপাছত তোমালোকে IPLৰ বেনাৰখনত ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত আজি যোনটো টিমৰে মেচ আছে তাত তোমালোকৰ এনেকৈ শ্ব' হৈ যাব। তাৰপাছত তোমালোকে যোনটো টিমেই জিকিব বুলি ভাবিছা তাত তোমালোকে বেটিং কৰিব পাৰা। তোমালোকে ইয়াতে 10 টকাৰ পৰাও বেটিং কৰিব পাৰা। তোমালোকে যিমান খেলা তোমালোকৰ ইচ্ছা আৰু বহুত কুৱেশ্যন থাকে ইয়াতে। তোমালোকে যোনটোৱে এনচাৰ দিব বিচৰা সেইটোৰে বেটিং কৰিব পাৰা। তোমালোকে পইচাটো এড কৰিবলৈ ৰিচাৰ্জত ক্লিক কৰিবা। তাৰপাছত তোমালোকে ইয়াতে পইচা এড কৰিবলৈ দিব। তোমালোকে মিনিমাম 500 টকা এটা ইয়াতে টাইপ কৰি পেলাই যিকোনো UPI IDৰে তোমালোকে ইয়াতে ডিপ'জিট কৰিব পাৰা। মই পেটিএমেৰে যদি কৰিবলৈ যাওঁ তেনেহ'লে পেটিএমত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ আহিব। তাত তোমালোকে দুটা অপশ্যনত পে'মেণ্ট কৰিব পাৰা। অপেন এপত গৈ ডাইৰেক্ট 500 টকাটো পে'মেণ্ট কৰিব পাৰা, নহ'লে তোমালোকে স্কেনাৰত স্কেন কৰি পেলাই 500 টকাটো দি তাৰ স্ক্ৰীনশ্বটটো ইয়াতে আপলোড কৰি দিব লাগে। তাৰে 2 মিনিটতে তোমালোকৰ পইচা তোমালোকৰ ৱালেটত আহি যাব। বহুতেই চিম্পুল এই এপ্লিকেশ্যনটো খেলা আৰু অসমত এইটো লিগেল হয়। তোমালোকে আৰামছে খেলিব পাৰা। এপ্লিকেশ্যনৰ লিংকটো ডেছক্ৰিপশ্যনত নাইবা কমেণ্ট বক্সত পাই যাবা।